Hello internet, কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আজি ব্লগিং কৰাৰ প্লেনিং নাছিলে আমাৰ শুটিঙৰ আজি লাষ্ট ডে হয় তো হেৰি কেমেৰাটো মোৰ লগতে আছিলে দুটা কেমেৰা বেগতে থাকে তো এটা কেমেৰা যিহেতু ফ্ৰী আছিলে মই সেইটো ব্লগে কৰি দিওঁ যিহেতু লাষ্ট দুটা ব্লগত মোটামুটি ৰিয়েকশ্যন ঠিকেই আছে আপোনালোকৰ আৰু কমেণ্টছো দিছে কিন্তু ইউটিউবে কি কৰিছে ৰেকমেণ্ড কৰা বন্ধ কৰিছে যিহেতু বহুত দিন মই ব্লগ আপলোড কৰা নাছিলোঁ বা একো দিয়া নাছিলোঁ চেনেলটোত লাহে লাহে আকৌ অডিয়েঞ্চ ঘূৰি আহিছে কেইজনমান যিকেইজন অলপ পুৰণা আছিলে আশা কৰিছোঁ আপোনালোকে আহিলে যিখিনি ভিডিঅ' সেইখিনি ভাল পাব আৰু আজি শ্বুটিঙত আমাৰ বিশেষ একো তেনেকুৱা চিন বাকী নাই মেজৰ যিখিনি আছিলে চিন খতমেই হৈছে আজি কিবা এক্সিডেণ্টৰ চিন এটা আছে আৰু মণ্টাজ কিছুমান আছে আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো ব্লগিং ষ্টাৰ্ট কৰিছোঁ আজি তো আজি আমাৰ ইয়াতে শ্বুটিং চলি আছে এইকেইদিন কটনত আপোনালোকে হয়তো চিনি পাইছিলোঁ কফি হাউচটো কিন্তু এইকেইদিন মেবি এক্সাম চেক্সাম হৈ যোৱাৰ কাৰণে কোনো ষ্টুডেণ্টছ নাই গোটেই এনেকুৱা লাগিছে কলেজখন আমাৰে হয় নেকি এতিয়া গোটেইখন খালী হৈ আছে পূৰা আৰু এই আমাৰ কিটচেন ডিপাৰ্টমেণ্ট আমাৰ দীপে এতিয়া খানা বনাই আছে আজি কি বনিছে মজা দিনত মাংস আছেনে আছে অ'কে ভালকৈ কৰিবা পাৰিলে জোখতকৈ অকণ বগা কৰি দিবা অলৰেডি বহুত বগা সদায় ক'ব কি মোক বগা কৰি দিয়া মোক এই ছোৱালীজনী সমান বগা হ'ব লাগে এই সমান বগা হ'ব লাগে তো এই মানে কি মোক গাৰ্লফ্ৰেণ্ড হৈছে এইখনত কিন্তু আমাৰ দুটা একেলগে থাকিব লাগিলে অঁ বহুত ইনচিকিউৰ ফিল হৈ থাকে কোনোবাই ডাইলগ মই বেয়া নাপাওঁ বাৰু কালাৰটো কিন্তু তোমাৰ লগত মোক মিলা নাই মানে আৰু তুমি ব্লেক নহয় ব্ৰাউন হ'ব হৈছে কাটিছোঁ মই আমাৰ চিনাকি মানুহ এজন পাইছেহি এইজন আকৌ ব্লগ আজি যি কৰিম বুলি ভাবোঁ তুমি এনেকুৱা কিয় কৰিবা কি তুমি ব্লগ কৰিম বুলি আহিছিলা নেকি আজি লাষ্ট ডে বোলো ব্লগ কৰোঁ কৰা একো নাই দুটা ব্লগ অৱস্থা বেয়া দেখুৱাই দিয়ে ৰাইজক কেনেকৈ শ্বট দি আছোঁ য়েছ আমাৰ এটা ভাল হৈছে কোনো মানুহ নাই ইয়াত নিজৰ লাগিছে অঁ ল'ৰাই কঁকালত জিম মাৰি দুখ পালে কিমান কেজি দাঙিছিলা তুমি 130 যিমান হোৱা নেকি চ' মেকআপ ৰেডি বগা লাগিছে নাই ক'ব আজিকালি অকণমান ভিডিঅ'টো বেলেগ পাব কাৰণ মোৰ যিটো মেইন ব্লগিং কেমেৰা সেইটো শ্বুটত লাগি আছে আজি মই যিটো মোৰ ছেকেণ্ড কেমেৰা সেইটোৱেদি শ্বুট কৰি আছোঁ ইয়াত অকণমান কালাৰো ফেক লাগে খালি তো এইটো আমাৰ লোকেশ্যনটো আপোনালোকে বহুতে চিনি পায় কটন ইউনিভাৰ্চিটি ইহঁতে কেনি গ'ল মই গম পোৱা নাই লোকেশ্যন বিচাৰি আছে চাগে শ্বুট কৰিবৰ কাৰণে বহুত শান্তি লাগি আছে আজি মনটো কাৰণ কাইলৈৰ পৰা আকৌ অশান্তিক বা বাকী কামখিনি কৰিব পাৰিম আমাৰ লাষ্ট 2 মাহ মানে এইখন ইমান বিজি হৈ থকা হৈছে বাকী একো কাম কৰিব পৰা নাছিলোঁ মানে আমাৰ চাহাতিত বহি আছে বহিব লাগিব দীপক তুমি কিয় বহি আছা ইয়াত পঢ়িছা মানে ষ্টুডেণ্ট আমাৰ দীপক আজি ষ্টুডেণ্ট বনিছে যিহেতু আমাৰ ষ্টুডেণ্ট অলপ অভাৱ হৈ গৈছে তো ইয়াত হৈ আছে আমাৰ শ্বুটিংখিনি আৰু মই বৰ বেয়া সময়ত হৈ গ'লো সোমালোঁ গৈখিনি শ্বুট চলি থাকোঁতে মাজত পাইছোঁগৈ আৰু এয়া হৈছে আমাৰ কিটচেন ডিপাৰ্টমেণ্ট আমি যিহেতু লাষ্ট পৰ্যায়ত আছোঁ এতিয়া আমাৰ ইমান আজি একো ৰিকুৱেষ্ট নাই 5-6জনমান আছে তো ইয়াতে আপোনাৰ কিটচেন ডিপাৰ্টমেণ্ট বহাই দিয়া আছে নহ'লে অকণমান ডাঙৰকৈ কৰা হয় যদি আমাৰ ধৰি লওক মানুহ 30-40জনমান থাকে আজি সেইটো নাই ইমান তো সৰুকৈ ইয়াতে বনাই আছে আৰু শ্বুটিঙত কি হয় আপোনাৰ যেতিয়া প্ৰথম কেইদিন থাকে মানুহ বহুত থাকে মানে কাষ্টিং ধেৰ থাকে প্ৰত্যেক ডিপাৰ্টমেণ্টত মানুহ বেছি থাকে তো কাম কৰি ভাল লাগে কিন্তু লাষ্টলৈ যেতিয়া ধৰি লওক এই আৰু লাষ্ট পৰ্যায় পাইগৈ এটা দুটা চিন থাকি যায় তো মানুহ কমি যায় লাষ্টত অলপ মানে অকলশৰীয়াতে ফিল হৈ থাকে প্ৰথম কেইদিন যিটো ফূৰ্তি হৈ থাকে আজি সেই ফূৰ্তিটো ইমান নাপাব চাগে আপোনালোকে ফিল কৰিবলৈ কাৰণ আমাৰ আৰ্টিষ্ট আজি কেইজন 4জন আছে আৰ্টিষ্ট তো আগতে ধৰি লওক যেতিয়া 15-16জন থাকে তেতিয়া উৎপাত বেছি হৈ থাকে তো আজি সেই বস্তুটো অকণমান মিছ কৰি আছোঁ আৰু যিয়ে নহওক অলপ বেয়াও লাগিছে মানে লাষ্ট ইমান কেইদিন কণ্টিনিউ বিজি হৈ আছিলোঁ এইটো কামত এতিয়া লাষ্ট মুমেণ্টত মানে এনেকুৱা হৈছে খালী লাগিছে অকণমান তো সেই অকণমান বেয়া লাগি আছে পৰিৱেশটো গোমা টাইপ ফিল হৈ আছে ব্ৰেকফাষ্ট কৰি আজৰি
ব্ৰেকফাষ্ট কৰি থাকোঁতে লাহেকৈ কেমেৰাটো দাঙিছিলোঁ মই কিবা দেখাম বুলি কিন্তু গোটেইকেইটাই মানে মুখখন লুকুৱাব ধৰিলে এই বিয়াত যে ফিলিং এটা হয় ন আপোনাৰ লাইট এটা আৰু কেমেৰা এটা লৈ যে ৰখি থাকে মানুহ খাওঁতে মানে আনইজি ফিল কৰে ত' মই ভাবিলোঁ বেছিভাগেইটা খোৱা সময়ত ডিষ্টাৰ্ব নকৰোঁ আৰু ইমান খাছ নাছিলে ভেজ আছিলে চ' এতিয়া আমি শ্বট দিবলৈ যাওঁ মাজে মাজে মই দেখাই থাকিম যিমান পাৰোঁ কিন্তু সেই আৰু বেছিকৈ কেমেৰা কৰি থাকিলেও মেবি ডাইৰেক্টৰ বেয়া পাব পাৰে थोड़े हुए खेल चलेंगे हाँ ब्लॉगिंग में कुछ भी नहीं बोलने का লগ कुछ কৰি भी আছে नहीं মই बोलने का কেতিয়াই দিয়ে ফোন क्यों ট্ৰেক বহুৱাতে আমি কিবা কিবি খেলি আছোঁ কি খেলি আছোঁ ট্ৰেক আমি খেলিলো কাটাকাটি কাটা কাটি এতিয়া গুটি 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 কাটা কাটি গুটি গুটি পাছত অকণমান দেৰি নাইকিয়া হৈ যোৱা হ'ল আকৌ ব্লগটো 2 ঘণ্টামান শ্বট দিবলগীয়া হ'ল অকণমান মোৰ কেৰেক্টাৰটো ইমান বেছি নাই এটা দুটা ডাইলগে কিন্তু তথাপিও তাত টাইম দিয়া হোৱাৰ কাৰণে অকণ ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু আমাৰ কটনত আজি খতম আমি এতিয়া বাহিৰত গৈ আছোঁ আউটডোৰ চিন এটা আছে তাৰপাছত আমাৰ কলৰব খতম কষ্টিউম চেঞ্জ আকৌ লাষ্টৰ যিটো চিন আছিলে দৌৰা অকণমান চেঞ্জ কৰিবলগীয়া হ'ল কাপোৰ যিহেতু আগৰ কণ্টিনিউটি আছিলে আৰু মোৰ এতিয়া বহুত ভোক লাগিছে ৰাতিপুৱা আহি পিনে যি ব্ৰেকফাষ্ট কৰিছিলোঁ আমি এতিয়ালৈকে টাইমে পোৱা নাই আৰু মেবি আজি যিহেতু লাষ্ট ডে হয় আমাৰ শ্বুটিং কমপ্লিট হোৱাৰ পাছতহে খানা খোৱা হ'ব কিন্তু মোৰ লগত এটা বস্তু থাকে মই প্ৰায় শ্বুটিঙত যেতিয়া যোৱা হয় ৰাখি থৈ দিওঁ গাড়ীত বস্তুটো দেখাইছোঁ আপোনাক ৰ'ব সেইটো হৈছে এইটো প্ৰ'টিন বাৰ যেতিয়া ভোক লাগে কেতিয়াবা ধৰি লওক ভাত খাওঁতে কেতিয়াবা দেৰি হৈ যায় তো প্ৰ'টিন বাৰ খাই জীয়াই থাকোঁ আৰু অ'কে আউটৰ নিউজ দিবলৈ আছিলে অজান্ত্ৰিক আমি ষ্টাৰ্ট কৰিছোঁ মোৰ মানে এনেকুৱা হৈছে ফটো আপলোড কৰিলে ব্লগ দিব লাগিলে চবতো অজান্ত্ৰিক লাগে অজান্ত্ৰিক কৰি আছোঁ আমি মেবি পৰহিলে চৰহিলে মানে এটা এপিছড ৰিলিজ হ'ব চাগে বহুত দিনৰ পাছত আমি ইয়াৰ পৰা ওলাম এতিয়া নেক্সট লোকেশ্যনত লগ পাই আছোঁ যিটো হৈছে আমাৰ লাষ্ট লোকেশ্যন মোৰ লাইটখিনি কি গাড়ীত ভৰাই দিবি নেকি এতিয়া অঁ আৰু এইটো হৈছে আমাৰ লাষ্ট লোকেশ্যন ইয়াত মেবি এক্সিডেণ্টৰ চিন এটা হ'ব চব বিজি হৈ আছে এই মানুহজনে খুব বচালে মোক বিতুল ই হোৱাৰ কাৰণে মই এটলিষ্ট কেমেৰা এৰি পিনি ব্লগ কৰিব পৰা হৈছোঁ আৰু আমাৰ ইয়াত ৰখি থকা আধা ঘণ্টাতকৈ ওপৰত হৈ গ'ল চবটো কমপ্লিট কৰিব পৰা নাই মানে বাহিৰত যদি কি কৰে যদি এক্সিডেণ্ট টাইপৰ চিন থাকে আপোনালোকে ৰাস্তাটো গোটেই ৰাস্তাটো বুক কৰিলে মানে এতিয়াতো আমাৰতো ইমান সামৰ্থ্য নাই যে আমি গোটেই ৰাস্তাটো বুক কৰিম তো সেই মাজতে গাড়ী সোমাই দিছে মানুহে চাই থাকে আৰু চিনটো অকণমান ক্ৰিটিকেল হয় মানে তো মানুহ চানুহ উৰি যাব লাগে নিয়মমতে নাজানো কিমান দেৰি হয় তো যদি ফাইনেল হয় আপোনালোকৰ চবটো দেখাম বাৰু ৰ'ব তো সেইকেইজন আমাৰ মানুহকেইজন যিকেইজনে অথনিৰ পৰা ট্ৰাই কৰি আছোঁ শ্বটটো ল'বলৈ কিন্তু হোৱা গৈ নাই শ্বটটো মোৰ শ্বট লওঁতে দেৰি হ'ব বোলে তো ভাবিলোঁ লাঞ্চটো কৰি লওঁ নাজানো কি বনাইছে এতিয়ালৈকে লাঞ্চত লাঞ্চ কৰি মেলি আজৰি মোৰ জাষ্ট এটা চিন আছে সেইটো কৰি মেলি ডাইৰেক্ট ঘৰ যাম আজি আমাৰ ৰেপাৰ পাৰ্টি আছিলে কিন্তু মই পাৰ্টিত থাকিব নোৱাৰিম কাৰণ কাইলৈ মৰ্ণিং মই যোৰহাট গৈ আছোঁ তো গৈ অলপ শুব মেলিব লাগিব আৰু মই আজি অকণমান জিমো যাম বুলি ভাবি আছোঁ চাওঁ এতিয়ালৈকে ফাইনেল হোৱা নাই যদি টাইম পাওঁ এপাক জিমখন চাই আহিমগৈ বহুত দিন যোৱা নাই মানে এট লাষ্ট শ্বুটিং কমপ্লিট মোৰ মেকআপ চেকআপ উঠাই ৰেডি বেলেগৰ সৰু কিবা চিন এটা লৈ আছে অৱশেষত শেষ কলৰব লাষ্ট আমি কিমান 6-7 মাহ কণ্টিনিউৱাছ লাগি আছোঁ এইটো কামত
স্ক্ৰিপ্টিঙৰ পৰা আজি লাষ্ট যেতিয়া কমপ্লিট হৈছে বহুত ৰিলিফ ফিল হৈ আছে মানে আৰু সেইফালে আপোনাৰ গছত উঠি গাড়ীত উঠি লাষ্ট চিন লৈ আছে চাব তো এইটোৱে আমাৰ লাষ্ট চিন আছিলে আৰু 2 মাহৰ ভিতৰত মে বি আমি ছাবমিট কৰি দিম তাৰপিছত এতিয়ালৈকে কেতিয়া তেওঁলোকে আপলোড কৰে সেইটো গম পোৱা নাই ফ্ৰীলামত কিন্তু যেতিয়া আহিব আমি আপোনালোকক জনাম আৰু আশা কৰিছোঁ আপোনালোকে ভালকৈ সহায় দিব তো অৱশেষত মই আমাৰ যিগৰাকী মোৰ প্ৰেমিকা চিৰিজখনত তেখেতক জোৰ জবস্তি ধৰি আনিছোঁ কেনেকুৱা লাগিলে কলৰব কৰি খুবেই বেছি ভাল লাগিলে আমাৰ চব পেকআপ হ'ল আৰু অৱশেষত ফুল পেকআপ তোমাৰ ডাইলগ নাছিলে বোলে বেছি সেইটো কাৰণে অকণমান খং চং উঠি আছিলে তোমাৰ ক'ত কলৰবত এইটো আপোনাৰ লগত হৈছিলে এইটো Oasis তাৰ লগত হৈছিলে এইটো তাই বেড লাগ আছিলে তো মোক মানে কি লিখিবলৈ মানে ডাইলগ মোৰ অলপ বেয়া ন ডেলিভাৰী তো মোক কমাই দিলে মোক কমোৱাৰ কাৰণে মোৰ গাৰ্লফ্ৰেণ্ডক কমাই দিলে মানে তো বেছি এতিয়া ডাইলগ চাইলগ নাছিলে কিন্তু এইকেইটাত আছে আগতকৈ বেছি কিয় বাকী আৰু এটা কুৱেশ্যন আছিলে মোৰ তুমি চিজখনত গাৰ্লফ্ৰেণ্ড আছিলে মোৰ ইউডিলত কিয় ইমান চিটকি আছিলা তুমি কিবা হ'ব লাগিলে তাৰ ওচৰলৈ কিয় যোৱা তুমি কলৈ যোৱা কণ্টেণ্ট লাগে নেকি কণ্টেণ্ট লাগে লাষ্ট টাইমৰ কফি বাকী আছে মই এতিয়ালৈকে পোৱা নাই কিন্তু কফি এতিয়ালৈকে কফি নাই পোৱা মই কথা নকওঁ চৰি বাকী কেনেকুৱা লাগিলে সঁচাই কোৱা বাকী কেনেকুৱা লাগিলে এইটো কোৱা চ' আমাক চাই চাই বৰ হৈছে ন মানুহখিনি তাৰপিছত তোমাকে দেখাওঁ অকণ ধুনীয়াকৈ মই ইমান বেছি বেয়া লাগিছোঁ পাই গ'লো কণ্টেণ্ট চ' এট লাষ্ট আমাৰ শ্বুটিং কমপ্লিট নানান সিদ্ধাৰ্থ বিতুল আমাৰ নিৰ্মালী মেকআপত য়েছ পৰি আছে তো অৱশেষত শেষ হ'ল লাষ্ট চিন যিটো চলি আছিলে মানুহখিনি আজি ক'ৰবাত পাৰ্টি কৰিম বুলি কৈছে কিন্তু মোৰ পাৰ্টি কৰা নহ'ব আজি মোৰ মাক যিহেতু কাইলৈ যোৰহাট নিব লাগিব তো সোনকালে পেকিং চেকিং কৰিবলৈ আছে কওক কেনেকুৱা লাগিলে মোক কাম কৰাই পিনি বিৰাট বেয়া এক্টিং কৰে আৰু নহয় মই এটা কথা কম দেই যেতিয়া এক্টিং কৰে এটা কথা কম মই হাতখন ক'ত থ'ম য়েছ মোৰ হাত থ'বলৈ অকণ দিগদাৰ হয় মই ট্ৰেইন নহয় ন সেইটো কাৰণে বাকী বিদুল ভাল কৰিছেনে উন্নতি আছে নে লাইফত আছে ডেফিনেটলি আছে আৰু অলপ ট্ৰাই কৰিবলৈ হৈ গ'ল আৰু আশা কৰিছোঁ বিতুলক কেতিয়াবা মাতিব কামত আমাৰ চলো বাই বাই লগ পাই আছোঁ অলপ পাছত জাষ্ট ঘৰ পাইছোঁহি ফ্ৰেছ হ'লোঁ মই এতিয়া ভাবিছোঁ যিহেতু বহুত দিন জিম ক্ষতি হৈ আছিলে জিমটো চাই আহোঁগৈ কি হৈ আছে মই বহুত দিন কিমান লাষ্ট 1 মাহমান চাগে জিম যোৱা নাই তো আজি ষ্টাৰ্ট কৰি দিব লাগিছোঁ যিহেতু কলৰব খতম যিমান পাৰোঁ কণ্টিনিউ কৰিবলৈ ট্ৰাই কৰোঁ কিন্তু মাজে মাজে কেতিয়াবা মিছ হৈ যায় অৱস্থা বেয়া অৱস্থা লাগিছে তো 2 মাহৰ পাছত মাৰি পিনি আজি পাম্প হৈছে ইমান ফাটিছে আজি অৱস্থা কি হ'ব নাজানে মাৰোতেতো মাৰি দিছোঁ ঘৰত গৈ গম পাম দে কি হয় হাত দাঙিব নোৱাৰা অৱস্থা হৈছে এতিয়া তো মই বহুতে সুধি আছিলে আপোনাৰ জিমটো ক'ত আছে তো জিমটোৰ মালিকৰ পৰা শুনি লওক গোটেইখিনি এইটো হৈছে APM হেল্থ কম্বেট জিম ন আৰু বিশেষকৈ মোৰ নাম গৌৰৱ দা আপোনালোকে আগতে দেখিছেও চাগে এটা ব্লগত ওলাইছিলে নেকি ষ্টাৰ্টিঙতে যিটো কৰিছিলোঁ আমি তো আমাৰ ট্ৰেইনাৰ হিচাপে আছে এখেতেও ল'ৰাই উদয় শংকৰ বৰ্তমান ই অকলে আছে ন এতিয়া পাৰ্চনেলি বহুত ধুনীয়াকৈ ট্ৰেইন কৰি আছে মোকটো কৰি আছে মানে এতিয়া আৰু ই হ'ল আপোনাৰ কাৰ্ডিঅ' স্পেচিয়েলিষ্ট মানে আমাৰ যিমান চবে কয় সি ইমান কাৰ্ডিঅ' জানে মানে চবৰে অৱস্থা বেয়া হৈ যায় ইভেন মই 140-50 কেজিলৈকে ফুল স্কোৱাট মাৰোঁ কিন্তু তাৰ লগত যদি কাৰ্ডিঅ' কৰোঁ হাৰ্ডলি 20 বা 25 মিনিট তাৰপিছত মই ফ্লেট বহুতে কমেণ্ট কৰে তলত সেইটোৰ নাম মানে আৰু লোকেশ্যনটো
একদম জোৰোড তিনিআলি ট্ৰেফিক পইণ্টটোৰ ওচৰতে তলত দুখন ফাৰ্মাচী একেলগে আছে আমাৰ এই বিল্ডিংটোৰ নাম ৰমেন্দ্ৰ এৰিনা আপোনালোক যদি আমাৰ চানমাৰী ফালৰ পৰা আহে ঠিক জোৰোড তিনিআলি পোৱাৰ আগে লেফ্ট চাইডে লাষ্ট যিটো বিল্ডিং সেইটো আৰু যদি বেলেগ চাইডৰ পৰা আহে জাষ্ট ট্ৰেফিক পইণ্টটো ক্ৰছ কৰি ৰাইট চাইডে যিটো ফাৰ্ষ্ট বিল্ডিং পাব সেইটোৱে ৰমেন্দ্ৰ এৰিনা আৰু তাৰে থাৰ্ড ফ্ল'ৰত আমাৰ জিম আৰু জিমটোৰ নাম হৈছে এইটো ওলাই আছে পিছফালে APM হেল্থ কম্বেট জিম তো আজি ব্লগটো ইমানতে সামৰিছোঁ মোৰ আৰু ধৈৰ্য নাই কণ্টিনিউ কৰিবলৈ চলো বাই বাই গুড নাইট